বান্ধিয়ে গা ধোৱা পানীখিনিও তুলি দিব লাগিব। এইবিলাক আজিৰ পৰা নেচেল। আপোনাৰ যেনেকে ঘৰৰ কিছুমান কথা নেচেল, মোৰো নেচেল। খেতিয়কৰনো কি আহে যায়? কেৱল বেলেগৰ কুনজৰৰ পৰা খেতিডৰা বচাই ৰাখ, সিমানেই। কাপোৰৰ কথাটো আৰু ক'বই নালাগে। বিহুৱে চিহুৱে ব্লাউজ এটাও নিদিয়ে। ভনীজনীয়ে দি পঠোৱা পুৰণা কাপোৰ কেইযোৰেৰে মই কিমান বছৰ চলাইছো মইহে জানো। আজি কত বছৰে কৈ কৈ পাটৰ কাপোৰ এযোৰ ল'ব নোৱাৰিম। নেওগৰ ঘৈণীয়েকৰ যিহে ধুন, মই সেইখিনি কৰিবলৈ যোৱা হলে কথাই নাছিল। জানো খৰচ কৰে টকাখিনি। মই বান্ধিয়ে যদি টকা এটাও চুবলৈ পোৱা হতে বিয়া হোৱাৰ আগত কি চাবা? আইজনী, কোনজনী, মানত, তুমি নহলে মই মৰি যাম, সেইবিলাক কলে গল শব্দ। নেওগে দৰমহাটো পালে ঘৈণীয়েকৰ হাতত দিয়ে, সেইকাৰণেহে সিহঁতৰ ইমান উন্নতি। দুপত দুপে ওপৰলৈ উঠিছে। আমাৰ অকল ঘৈণীয়েকৰটোহে দেখে, ল'ৰা ছোৱালীৰটোহে দেখে। নিজৰটো হলে নেদেখে। ল'ৰাটোৰ নে এতিয়া টকা ঘটাৰ বয়স নে? টকা ঘটাই মূৰত সুমুৱাই দি ল'ৰাটো মূৰ খাব খুজিছে। পইচা এটা সাচিব নাজানে। লোকক দোষী। আজি অত বছৰে কৈ আছো বোলো চকুৰে ভালকে নেদেখা হৈছো, ডাক্তৰৰ ওচৰলৈ যাব লাগে। নাই, কোনো কাণ খাৰেই না। নিজে হলে হাঁচি এটা মাৰকচোন। চিধাই কওঁ টাউনৰ ডক্তৰ, আমুকৰ ডক্তৰ, তামুকৰ ডক্তৰ। মোৰনো কি? চকুৰে যেতিয়া নেদেখোৱে ঘাঁহে তুহে বহাই দি ভাত গৈ গধুৰ দানা হ'বগৈ